মহাভাৰতত উল্লেখিত কালযবন এজন মহাপৰাক্ৰমী যোদ্ধা আছিল। কালযবন জন্মসূত্ৰে ব্ৰাহ্মণ আছিল, কিন্তু কৰ্মত এজন অসুৰৰ দৰে আছিল। কালযবন যবন দেশৰ এজন মহাপৰাক্ৰমী ৰজা আছিল। পাছত ভগৱান শ্ৰীকৃষ্ণই ছল কৰি কালযবনক বধ কৰিছিল। আজি এই কালযবনৰ বিষয়ে কিছু কথা ক'বলৈ লৈছো। কালযবন ঋষি চেচিৰায়নৰ পুত্ৰ আছিল। এজন শক্তিশালী পৰাক্ৰমী পুত্ৰৰ কামনাত ঋষি চেচিৰায়নে ভগৱান শিৱৰ তপস্যা কৰিছিল। ঋষিৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱ আৱিৰ্ভাৱ হ'ল আৰু ক'লে, হে ঋষি, তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছো। তোমাক কি বৰ লাগে কোৱা? তেতিয়া ঋষিয়ে ক'লে, হে প্ৰভু, মোক এনে এজন পুত্ৰ দিয়ক, যাৰ ওচৰত সকলো অস্ত্ৰ-শস্ত্ৰ নিস্তেজ হৈ পৰিব, যাক যুদ্ধত কোনেও পৰাস্ত কৰিব নোৱাৰিব, যি যুদ্ধত অজেয় হ'ব। ঋষিৰ কথা শুনি ভগৱান শিৱই ক'লে, হে ঋষি, তোমাৰ পুত্ৰ জগতত অজেয় হ'ব। কোনো অস্ত্ৰ-শস্ত্ৰৰে তেওঁৰ বধ নহ'ব। কোনো সূৰ্যবংশী নাইবা চন্দ্ৰবংশী যোদ্ধাই যুদ্ধত পৰাস্ত কৰিব নোৱাৰিব। বৰদান লাভ কৰাৰ পাছত ঋষি চেচিৰায়ন জলপ্ৰপাত এটাৰ কাষেৰে পাৰ হৈ গৈ থাকোঁতে জলক্ৰীড়া কৰি থকা এগৰাকী সুন্দৰী মহিলা দেখা পালে। সেইজনীয়ে আছিল অপ্সৰা ৰম্ভা। ইজনে সিজনক দেখা পাই দুয়োৰে প্ৰতি মোহিত হৈ পৰিল। তাৰ পাছত ঋষি চেচিৰায়ন আৰু অপ্সৰা ৰম্ভাৰ মিলনৰ ফলত এটা পুত্ৰ সন্তান জন্ম হ'ল। পুত্ৰ জন্ম হোৱাৰ পাছত অপ্সৰা ৰম্ভাই ঋষিৰ হাতত পুত্ৰক অৰ্পণ কৰি পুনৰ স্বৰ্গলৈ গুচি গ'ল। ইফালে যবন দেশত কালযঙ্খ নামৰ এজন ৰজাই ৰাজ্য শাসন কৰি আছিল। ৰজা কালযঙ্খৰ কোনো সন্তান নাছিল, যাৰ বাবে তেওঁ চিন্তিত হৈ পৰিছিল। তেনেতে এজন কালযঙ্খৰ মন্ত্ৰীয়ে তেওঁক আনন্দগিৰি পৰ্বতত নিবাস কৰা এজন সিদ্ধ বাবাৰ ওচৰলৈ লৈ গ'ল। সেই সিদ্ধ বাবাজনে ৰজা কালযঙ্খক ক'লে যে ঋষি চেচিৰায়নৰ ওচৰত এটা পুত্ৰ সন্তান আছে। ঋষিৰ ওচৰত প্ৰাৰ্থনা জনাই সেই পুত্ৰ প্ৰাপ্ত কৰিব পাৰিব। সিদ্ধ বাবাজনৰ কথা শুনি ৰজা কালযঙ্খই গৈ ঋষি চেচিৰায়নৰ ওচৰত পুত্ৰ প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা জনালে। তেতিয়া ঋষি চেচিৰায়নে ৰজা কালযঙ্খৰ হাতত নিজৰ পুত্ৰক সমৰ্পণ কৰিলে। এনেদৰে ঋষি চেচিৰায়নৰ পুত্ৰ ৰজা কালযঙ্খৰ পুত্ৰ তথা উত্তৰাধিকাৰী হৈ পৰিল, যাৰ নাম ৰখা হ'ল কালযবন। ৰজা কালযঙ্খৰ মৃত্যুৰ পাছত কালযবন যবন দেশৰ ৰজা হৈছিল। ভগৱান শিৱৰ বৰদান অনুসৰি কালযবন মহাপৰাক্ৰমী হৈ পৰিছিল। কালযবনৰ যুদ্ধত কোনো বীৰ তিষ্ঠিব নোৱাৰিছিল, যাৰ ফলত কালযবনৰ মনত যুদ্ধৰ হাবিয়াস বৃদ্ধি পাইছিল। সেয়েহে এদিন দেৱৰ্ষি নাৰদক লগ পাই কালযবনে সুধিলে, হে দেৱৰ্ষি, মই আজিলৈকে এনে কোনো বীৰ লগ পোৱা নাই, যিয়ে মোৰ লগত যুদ্ধ কৰিব পাৰে। আপুনি মোক কওকচোন, মোৰ লগত যুদ্ধ কৰিব পৰা বীৰ পৃথিৱীত কোন আছে? কালযবনৰ এনে অহংকাৰী কথা শুনি দেৱৰ্ষি নাৰদে ক'লে, হে কালযবন, মথুৰাত শ্ৰীকৃষ্ণ নামেৰে এজন বীৰ আছে, যি তোমাৰ লগত যুদ্ধ কৰিবলৈ সক্ষম। শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰি তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। আনফালে মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰি বাৰে বাৰে পৰাজিত হৈ আছিল। এনে পৰিস্থিতিত কৃষ্ণক যুদ্ধত পৰাজিত কৰিবলৈ জৰাসন্ধক এজন পৰাক্ৰমী বীৰৰ প্ৰয়োজন। সেয়েহে জৰাসন্ধই যৌৱন দেশৰ ৰজা কালযবনৰ সহায় বিচাৰিলে। জৰাসন্ধৰ প্ৰস্তাৱ পাই কালযবন আনন্দিত হৈ পৰিল, কিয়নো দেৱৰ্ষি নাৰদৰ কথা শুনাৰ পাছৰে পৰা কালযবনেও কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ ইচ্ছা কৰি আছিল। গতিকে কালযবনে সৈন্যবাহিনী লৈ গৈ মথুৰা ৰাজ্য ঘেৰি ধৰিলে তথা ধমকিসূচক বাৰ্তা প্ৰেৰণ কৰি শ্ৰীকৃষ্ণক যুদ্ধৰ বাবে আহ্বান জনালে। কালযবনৰ বাৰ্তা পাই কৃষ্ণই এই বুলি উত্তৰ দিলে যে যুদ্ধ কেৱল কৃষ্ণ আৰু কালযবনৰ মাজতহে হ'ব। ইমানবোৰ সৈন্যৰ মাজত যুদ্ধ লগাই মিছাতে নৰসংহাৰ কৰিবলৈ প্ৰয়োজন নাই। গতিকে কৃষ্ণই অকলে কালযবনৰ লগত যুদ্ধ কৰিবলৈ সাজু। কৃষ্ণৰ এই প্ৰস্তাৱ কালযবনে মানি ল'লে। কিন্তু কৃষ্ণৰ এই প্ৰস্তাৱ আক্ৰূৰ, বলৰাম, সাত্যকী আদিসকলে মানি ল'ব বিচৰা নাছিল। তেওঁলোকে কৃষ্ণক অকলে যুদ্ধ কৰিবলৈ যাব নিদিয়ে। তেতিয়া কৃষ্ণই সকলোৰে আগত কালযবনৰ প্ৰতি ভগৱান শিৱই দিয়া বৰদানৰ বিষয়ে ক'লে। সেই বৰদান অনুসৰি কোনো বীৰে যুদ্ধ কৰি কোনো অস্ত্ৰ-শস্ত্ৰৰে কালযবনক
বধ কৰিব নোৱাৰে। কালযবনক অন্য উপায়েৰে মাৰিব লাগিব। তাৰ পাছত চুক্তি অনুসৰি শ্ৰীকৃষ্ণই অকলে কালযবনৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়ি গ'ল। কৃষ্ণক অকলে অহা দেখা পাই কালযবনেও অকলে কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়িল। কিন্তু কালযবন ওচৰ পোৱাৰ আগতেই কৃষ্ণই যুদ্ধক্ষেত্ৰৰ পৰা অন্যফালে দৌৰি পলাই গ'ল আৰু কালযবনেও কৃষ্ণক ধৰিবলৈ পিছে পিছে দৌৰিবলৈ ধৰিলে। কৃষ্ণ দৌৰি গৈ গৈ সেই গুহাটোৰ ভিতৰত প্ৰৱেশ কৰিলে, য'ত বহু বছৰ ধৰি ৰজা মুচুকুন্দই শুই আছিল। মুচুকুন্দ এজন পৰাক্ৰমী সূৰ্যবংশী ৰজা আছিল, যি দেৱাসুৰ সংগ্ৰামত দেৱতাসকলক সহায় কৰিছিল। এই কথাত সন্তুষ্ট হৈ দেৱৰাজ ইন্দ্ৰই মুচুকুন্দক বৰদান দিছিল যে যিয়ে তেওঁৰ সুখ-নিদ্ৰা ভংগ কৰিব, সেইজন তৎমুহূৰ্ততে জ্বলি ভস্ম হৈ পৰিব। নিদ্ৰিত মুচুকুন্দৰ ওচৰত উপস্থিত হৈ কৃষ্ণই নিজৰ অংগবস্ত্ৰখন মুচুকুন্দৰ দেহত জাপি দি নিজে লুকাই থাকিল। খন্তেক পাছতে কালযবন আহি সেই স্থানত উপস্থিত হ'ল। শুই থকা মুচুকুন্দক দেখা পাই কালযবনে ভাবিলে যে তেওঁৰ পৰা বাচিবলৈ কৃষ্ণইহে তাত তেনেদৰে শুই আছে। এনেদৰে ভাবি কালযবনে ৰজা মুচুকুন্দৰ বুকুত প্ৰচণ্ড জোৰে গোৰ মাৰি দিলে। দেহত আঘাত পাই মুচুকুন্দৰ নিদ্ৰা ভংগ হ'ল। মুচুকুন্দই চকু মেলি সন্মুখত কালযবনক দেখা পালে আৰু মুচুকুন্দৰ দৃষ্টি পৰাৰ লগে লগেই জ্বলি ভস্ম হৈ পৰিল। এইদৰে ভগৱান শ্ৰীকৃষ্ণই ছল কৰি অহংকাৰী কালযবনৰ অন্ত কৰিছিল। যদি কাহিনীটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।